2024 চনৰ এই ভোগালী বিহু এই ভোগালী বিহুলৈ মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমি দেখিছোঁ যে 2020 চনৰ 27 জানুৱাৰীত ইয়াত বিটিআৰ অঞ্চলত এটা শান্তি চুক্তি হৈছিল আৰু সেই 2020 চনৰ 27 জানুৱাৰীৰ পৰা আজিলৈকে এই বিটিআৰ অঞ্চলত সমগ্ৰ বিটিআৰ অঞ্চলত আমাৰ এটা শান্তি বিৰাজ কৰি আছে আৰু শেহতীয়াকৈ 2024 চনৰ 2023 চনৰ শেষত পিনি আমাৰ ইয়াত আলফাৰ এটা শান্তি চুক্তি হৈ গ'ল তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে সমগ্ৰ বিটিআৰ তথা অসমত আমাৰ এটা শান্তি বিৰাজ কৰিছে আৰু সঁচাকৈয়ে এই যি এটা শান্তিটো স্থায়ী কৰাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে ইয়াত সমাজকৰ্মী হওক ইয়াত বিভিন্ন শ্ৰেণীৰ যিখিনি মানে ইয়াত ব্যক্তি আছে তেখেতসকলে ব্যক্তিগত পৰ্যায় সাংগঠনিক পৰ্যায় সকলো স্তৰত ইয়াত কাম কৰিব লাগে যে যেনে ইয়াত বৰ্তমান যেনেকৈ আমাৰ ইয়াত শান্তি মানে বাস লৈছে তেনেকৈ আমি শান্তিটো স্থায়ী কৰাৰ কাৰণে কাম কৰিব লাগে আৰু মই আশা ৰাখিছোঁ যে আমাৰ যি ভোগালী বিহুৱে আমাৰ এই বিটিআৰ তথা অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ কাৰণে ইয়াত মানে শান্তি কঢ়িয়াই আনক ভাল এটা উন্নয়ন এটা কঢ়িয়াই আনক আৰু আমাৰ বিভিন্ন মাজত যিটো ভিন্নৰ মাজত একতা এই একতাৰ যি এনাজৰী এই এনাজৰীটো মজবুত হওক আৰু আমি শান্তি বিটিআৰ উন্নত এটা বিটিআৰৰ লগতে শান্তি এটা অসম আৰু উন্নত অসম গঢ়ি তোলাৰ কাৰণে সকলোৱে কাম কৰক মই সেইটোকে মই কামনা কৰিছোঁ আৰু মই এই ভোগালী বিহুৰ পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।